নমস্কাৰ দিবাজনৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ বিশেষ অনুষ্ঠান মই বিশেষ বুলি এই কাৰণে কৈছোঁ যে জি বিএ বিএসসি বিকম 5th চেমৰ পৰীক্ষা হৈ গ'ল আপোনাৰ কেনে লাগিল কেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে আজি এই অভিমতৰ জৰিয়তে আপোনাক জনাম ষ্টুডিঅ'ত উপস্থিত আছে এজন ছাত্ৰ তথা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক দিবাংকৰ ৰয় মই পাতনি দীঘলীয়া নকৰোঁ আজি দিবাংকৰক মাতি আনিছোঁ কিছু কথা পাতিম আপোনালোকৰ কাৰোবাৰ যদি পৰীক্ষা সম্বন্ধে কিছু জানিবলগীয়া আছে হেয়া চাওক আৰু দিবাংকৰৰ পৰা কিছু কথা শুনক জানক দিবাংকৰ স্বাগতম জনাইছোঁ তোমাক প্ৰথমতে আন্তৰিক অভিনন্দন জনাইছোঁ দিবাজনৰ তৰফৰ পৰা তুমি আমাৰ অভিমতত অংশ লোৱাৰ বাবে দিবাংকৰ তুমি এইবাৰ ফাৰ্ষ্ট ওপেন টেক্সট বুক অনলাইন পৰীক্ষা দিলে তোমাৰ কেনে লাগিছে অনলাইন এক্সাম ভাল নে ওপেন এক্সাম ভাল তোমাৰ মতে মই প্ৰথমতে আপোনাক আৰু দিবাজনৰ সমূহ দৰ্শকক নমস্কাৰ জনাইছোঁ চাওক বৰ্তমান যি কৰোনা সিচুৱেশ্যন হেয়া গোটেই বিশ্বক জাগ্ৰত কৰিছে সো বাধ্যত আমি অনলাইন এক্সাম দিব লগা হৈছে বিকজ জীৱনটোক জীয়াই ৰখাৰ প্ৰথম আৰু প্ৰধান দায়িত্ব অনলাইন এক্সাম অফলাইন এক্সাম কাৰণ বহুতো শিকিব পৰা যায় আৰু এক্সপিৰিয়েন্স অভিজ্ঞতা অনলাইন এক্সামৰ কাৰণে বেছিভাগ ষ্টুডেণ্টে ষ্টাডি নকৰে উই ডিড নট ষ্টাডি হোৱাট উই উড মই অকল 99% পালে নহ'ব জানিব লাগিব আৰু জনাটো বিশেষ প্ৰয়োজন বিকজ এনি ইণ্টাৰভিউত যাব নিজৰ নলেজখিনি যাব আপুনি নিজে কি জানে সেইখিনিত বেছি গুৰুত্ব দিয়ে হয় তুমি যিখিনি ক'লে কথা নিজে জনা উচিত দিবাংকৰ এই অনলাইন এক্সামত কিছুমানৰ হয়তো নেটৱৰ্কৰ সমস্যা অন্যান্য সমস্যা আৰু ভাল হৈছে কোনো সমস্যাৰ সন্মুখীন হোৱা নাই তুমি কি ক'ব বিচৰা চাওক এক্সামত ষ্টুডেণ্ট সমস্যাৰ সন্মুখীন হৈছে কিছুমানৰ মোবাইল নাছে মোবাইল কিনিব লগা হয় বিশেষকৈ বৰ্ডাৰ এৰিয়া বা এনে কিছু অঞ্চল আছে তাত নেটৱৰ্কৰ নাটনি আছে হয় ইয়াৰ ফলত কোখিনি ডাউনলোড হওক বা এনসাৰ PDF আপলোডে হওক প্ৰব্লেম হয় আৰু টাইমাৰ বুলি দেখুৱায় আৰু ধৰা আপলোড হোৱা নাই তেতিয়া নিজৰ কলেজৰ ইমেইলত পঠাব লাগে ইউনিভাৰ্চিটিৰ গাইডলাইন মতে প্ৰুফ সহ বাট কিছু মোবাইলত স্ক্ৰীনশ্বট অপশ্যন নাই তেওঁলোকে কি কৰিব ইউনিভাৰ্চিটিয়ে কি সিদ্ধান্ত ল'ব আৰু কিছুমানৰ হয়তো সঠিক PDF আপলোড নহয় বেলেগ কিবা আপলোড হৈছে পিছত ইমেইলত পঠাইছে তেওঁলোকৰ কি হ'ব এনে কি তেওঁ আগৰ সেমিষ্টাৰখিনিত 8.9 পইণ্ট পাইছে অনলাইন এক্সামৰ কাৰণে তেওঁৰ কি বেগ আহিব কলেজ কৰ্তৃপক্ষই সঠিকভাৱে ক'ব পৰা নাই মই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক বিশেষভাৱে অনুৰোধ কৰিছোঁ যাতে ষ্টুডেণ্টখিনিৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখে দিবাংকৰ ময়ো অনুৰোধ কৰিছোঁ যাতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতৰ পথ মুকলি কৰি ৰাখে দিবাংকৰ তুমি এতিয়া কোৱা অনলাইন এক্সাম কাৰোবাৰ ভাল হৈছেনে য়েছ ভাল নিশ্চয় হ'ব বিকজ ষ্টাডি নকৰাকৈ এক্সামত লিখিব পাৰে আৰু এনেকুৱা ষ্টুডেণ্ট আছে যাৰ বেক লাগে তাৰ কাৰণে এক স্পেচিয়েল অপৰচুনিটি ধন্যবাদ দিবাংকৰ বেছি দীঘলীয়া নকৰোঁ তুমি তোমাৰ জীৱন সংগ্ৰামত আগুৱাই যোৱা তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নিশ্চয় আপোনালোকে এই অভিমতৰ জৰিয়তে অলপ হ'লেও ধাৰণা পাইছে শেষত পুনৰবাৰ আপোনাক হিয়াবৰা শুভেচ্ছা জ্ঞাপন কৰি এই অনুষ্ঠান সামৰণি মাৰিছোঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব